Hello friends, welcome to Assamese channel Prandip. মনোসকল আজি CRC এক্সামত আহিবলগীয়া এটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে ক'বলৈ ওলাইছো। প্ৰশ্নটো হ'ল CRCC কাৰ্যবোৰ কি আৰু CRC ভূমিকা কি? মনোসকল CRC মানে হ'ল ক্লাষ্টাৰ ৰিসোৰ্স চেণ্টাৰ। ক্লাষ্টাৰ হৈছে 8 বা 10 খন বিদ্যালয়ৰ গোট, য'ত বিভিন্ন অনুষ্ঠানে নিজৰ বাহিৰেও আন বিশেষজ্ঞ সামগ্ৰী শিক্ষণ সহায়ক সামগ্ৰী আদিৰ আদান প্ৰদান কৰিব পাৰে। এজনে আনজনক বিনিময়ৰ মাধ্যমত উপকৃত কৰিব পাৰে। CRCৰ জৰিয়তে শিক্ষকসকলে এজনে আনজনৰ শিকোৱা পদ্ধতি, ধাৰণা, কৌশল আদিৰ বিনিময়ৰ যোগেদি নিজৰ দক্ষতা বঢ়াব পাৰে। BRCয়ে যিদৰে ব্লক পৰ্যায়ত কাম কৰে, একেদৰে CRCয়ে ক্লাষ্টাৰ পৰ্যায়ত একে কামেই কৰে। এতিয়া হ'ল CRCৰ ভূমিকা কি? CRCৰ ভূমিকাবোৰ হ'ল যে বিদ্যালয় পৰিচালনাৰ বাবে নিয়ম আৰু কৰ্মসূচী প্ৰস্তুত কৰা, বিদ্যালয়ৰ পুঁজিৰ নিয়ম আৰু বিতৰণ কৰা, নতুন পাঠ্যক্ৰম কাৰ্যকৰী কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ, শিক্ষকসকলৰ বাবে কৰ্মশালাৰ আয়োজন কৰা। নেক্সট আহিলে CRCৰ কাৰ্যাৱলী আৰু দায়িত্ব। বন্ধুসকল, এটা ৰিকুৱেষ্ট কৰোঁ, যদিও মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই CRCৰ সকলো প্ৰশ্ন আপোনালোকক মোৰ চেনেলত দিম। ঠিক আছে, এতিয়া CRC কাৰ্যাৱলীলৈ আহোঁ। CRC কাৰ্যাৱলীবোৰ হ'ল বিদ্যালয়সমূহ সকলোবিলাক দিশ পৰিদৰ্শন আৰু পৰ্যবেক্ষণ কৰা, বিদ্যালয়ৰ শিক্ষকসকলৰ বদলীকৰণৰ কাম কৰা, দৰমহা বিতৰণ তথা প্ৰদান, আচবাব বা ফাৰ্নিচাৰ বিতৰণ, লিখন পঠনত তথা ষ্টেচনাৰী সামগ্ৰী, ছুটীত যোৱা শিক্ষকৰ ঠাইত আন শিক্ষকৰ ব্যৱস্থা কৰা, বিদ্যালয়ৰ মূল অধ্যাপকৰ আকস্মিক ছুটী মঞ্জুৰ কৰা, পাঠ্যক্ৰমৰ সামগ্ৰিক বিকাশ কৰা, শৈক্ষিক উৎসৱ পালন কৰা আৰু বিদ্যালয়ৰ পৰিদৰ্শন কৰা। এইখিনিয়ে আছিলে CRCৰ মূল কাৰ্যাৱলী। বন্ধুসকল, নেক্সট ভিডিঅ'ত মই BRCৰ কাৰ্যাৱলী আপোনালোকক জনাম। গতিকে মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।